তো গাইজ হোলি কেৱল এটা উৎসৱ নহয়, হোলি হ'ল এটা ইমোশ্যন। আৰু ইয়াক বুজিবৰ বাবে আপোনালোকে এবাৰ বৰপেটা যোৱাটো জৰুৰী। তো যোৱা সপ্তাহত মই আৰু মোৰ কেইজনমান ফ্ৰেণ্ড বৰপেটা গৈছিলোঁ হোলি ডকুমেণ্ট কৰিবলৈ। তো চাওক, চহৰৰ হোলি আৰু বৰপেটাৰ হোলিৰ মাজত বহুতো পাৰ্থক্য আছে। তো আমি কীৰ্তন ঘৰলৈ দুদিন গৈছিলোঁ। প্ৰথম দিন আছিল বৰদৌল আৰু দ্বিতীয় দিন কুৱেৰী। Now we are heading towards kirtanghar. Yes. So keep watching. Sorry. My tongue slip to assamese. Hey, what happened? You want to say something? I don't want to say anything, but তো আমি ৰাতি আছিলোঁ কীৰ্তন ঘৰৰ পৰা 23 কিলোমিটাৰ দূৰত, অৰ্থাৎ বৰপেটা ৰোডত। your camera is on or what? Yes. So now we are here in magic. This is called magic. Yes. This is magic, not that magic. This is magic. Gari wala magic. Now heading towards Borpeta Satra. We are here in now in Borpeta road. Like very funny happening today. Today my Josh is coming in English. Yes. My tongue is slipping to English. What's your inspiration? My inspiration is Uncle Kolta. Yes. He is my inspiration, my idol. চ' কেতিয়াবা কোনোবা ট্ৰাভেল ভিডিঅ'গ্ৰাফাৰ নাইবা ফটোগ্ৰাফাৰৰ ভিডিঅ' নাইবা ফটো যদি আপোনালোকৰ ফিড পেজত আহে, তেন্তে এইটো ভাবি ইগন'ৰ নকৰিব যে কিমান কষ্ট লাগিছে। কিয়নো কোন মানুহৰ দিনত 9-10 ঘণ্টা মাত্ৰ এটা মুহূৰ্তৰ বাবে ৰৈ থাকে, যি মুমেণ্টৰ সৈতে আপোনালোকে ঘৰত ফেনৰ তলত বহি চাওমিন নাইবা জুচ খাই সেই মুমেণ্টৰ মূল্য নুবুজি মজা ল'ব পাৰে। কিয় বুজি নাপালে? তেন্তে বলক বুজাই দি আছোঁ। আৰু এনেদৰে ফাৰ্ষ্ট দিন পাৰ হ'ল আৰু ছেকেণ্ড দিন আছিল কুৱেৰী। আপোনালোকক প্ৰথমতে কৈছিলোঁ যে এইটো এটা ইমোশ্যন, আৰু সেয়ে ট্ৰাই কৰিলোঁ এই ইমোশ্যনৰ লগত কানেক্ট কৰিবলৈ। তো গাইজ, আমাৰ লগত এটা বহুত জমনি কথা হ'ল যে যেতিয়া আমি ইয়াত চেণ্ডেলবোৰ খুলি মন্দিৰৰ ভিতৰলৈ গৈছিলোঁ আৰু তাৰপিছত যেতিয়া আমি বাহিৰলৈ আহিলোঁ দেখিলোঁ যে আমাৰ 5জনৰে চেণ্ডেলবোৰ নাই, মানে কোনোবাই লৈ গৈছে। চ' সেয়ে আমিও এতিয়া বেলেগৰ চেণ্ডেল পিন্ধি আহিব লগা হ'ল। চ' মই ইয়ালৈ প্ৰথমবাৰ আহিছিলোঁ কিছুমান মুমেণ্ট কেপচাৰ কৰিবলৈ। তো প্ৰতি বছৰে বহুতো ফটোগ্ৰাফাৰ ভিডিঅ'গ্ৰাফাৰ ইয়ালৈ আহে কিছুমান মুমেণ্ট কেপচাৰ কৰিবলৈ, যি মুহূৰ্তৰ বাবদ তেওঁলোকে আৰু এবছৰ ৰখিব পাৰে ইয়ালৈ অহাৰ কাৰণে।